এইখিনি হৈছে বৰা চাউল আৰু ভাতৰ চাউলৰ গুড়া তেল পিঠা বনাবৰ কাৰণে। এইখিনি মাহীহঁতৰ কাৰণে খুন্দা হৈছে। বৰা চাউল আৰু ভাতৰ চাউলৰ একেই হয়, দুখন ঘৰৰ কাৰণে মানে খুন্দা হৈছে ন, কেনে বেলেগে বেলেগে শুকুৱাই থৈছে। শুকুৱাই থ'লে এটা কাৰণে ভাল, বেছি দিনলৈকে পিঠাগুড়িটো থৈ দিব পাৰি। আৰু এইফালে এয়া হৈছে জলপনীয়া চাউলৰ গুড়া। এয়া এনেকৈ কাৰ কাৰ ঘৰত শুকুৱাই থয় ক'বচোন বাৰু দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। মোৰ ভাল মানে বাৰু ইমান ভাল নহয়, এইকেইদিন একে লাতে লাতে পানী চুই থকাৰ কাৰণে। এনেও পানী চোৱা হয় বাৰু, কিন্তু তথাপিতো মানে কাপোৰ কানি সদায় ধুই থকা হৈছে। বিহু যিহেতু এতিয়া ভোগালী বিহু পাইছেহি, ওচৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰা হৈছে। মোৰ চাইনাছৰ প্ৰব্লেম আছে, সেইটো কাৰণে মানে অলপ বেছিকৈ পানী লাৰি থকাৰ কাৰণে অলপ চৰ্দি লাগি গৈছে। আৰু মানে তললৈ চাবই নোৱাৰে, এনেকৈ পানী ওলাই আহে একদম নাকেৰে, অলপ বেছি অশান্তি লাগি থৈছে। তথাপিতো বিহু যিহেতু কাম সেইখিনিতো কৰিব লাগিবই। ঘৰ চাফ চিকুণ কৰা হ'ল, কাপোৰ কানিও ধোৱা হ'ল, পিঠাগুড়িও অলপ অলপ খুন্দা হৈ গ'ল। বগা পিঠাৰ কাৰণে পিঠাগুড়ি খুন্দিব আছে, সেইখিনি অহা কাইলৈ খুন্দি পেলাই লগতে পুৰাম, মানে লগতে পুৰিম আৰু পুৰাম নহয় পুৰিম। পিঠাগুড়িটো যিহেতু খুন্দি থ'ব, তেনেকৈতো নোৱাৰি বগা পিঠাৰ কাৰণে। আজি মানে ভাবিলোঁ নাৰিকল আৰু গুড়ে দি পেলাই লাডু বনাম। তো ভাবিলোঁ আপোনালোকলৈকো এবাৰ দেখুৱাওঁ কেনেকৈনো বনাওঁ, তাকে দেখুৱাম আৰু বাৰু। দেখুওৱাৰ আগতে ভিডিঅ'টো আৰম্ভণি কৰোঁ ন। ভিডিঅ'টো আৰম্ভণি কৰোঁতে মই দীপাঞ্জলি দেৱী, মোৰ ইউটিউব চেনেল দীপাঞ্জলি দেৱী গাঁৱলীয়া বোৱাৰী অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই আৰু মোৰ পৰিয়াল তৰফৰ পৰা, যাতে ভোগালী বিহুটো ভালে কুশলে পাৰ হয়। আৰু এইটো অসমীয়া মাহৰ শেষ বিহু, অসমীয়া মাহৰ এইটো শেষ বিহু ভোগালী বিহু। আশা কৰিছোঁ নতুন আহি আছে, নতুন অসমীয়া বৰ্ষ আহি আছে। ইংলিছৰ মাহ বছৰটো সোমালেই, নতুন মাহ এতিয়া চলি আছে ইংলিছৰ। অসমীয়া বছৰটো যাতে তেনেকৈ সকলোৰে ভালে কুশলে পাৰ হওক। তেনেহ'লে ব'লকচোন যাওঁ, মইনো নাৰিকলৰ লাডুটো কেনেকৈ বনাওঁ চাওঁ ন। গুড় আৰু নাৰিকল লাডু কেনেকৈনো বনাওঁ, গুড় দি পেলাই মানে নাৰিকল লাডুটো কেনেকৈ বনাওঁ দেখুওৱাৰ আগত আপোনালোকক দেখুৱাই লৈছোঁ। উখোৱা চাউল কেইটামান দোকানৰ পৰা কিনি আনি ঘৰতে মানে ভাজি লোৱা হৈছে। মায়ে ভাজিছে, মই খুন্দিছোঁ, খুন্দি পেলাই মানে কৰাই গুড়ি বনাইছোঁ। কাৰণ মানে এইবাৰ আমাৰ ধানৰ খেতি কৰা নহ'ল যিহেতু, এইবাৰ পানীৰ কাৰণে বহুত অসুবিধা হ'ল পথাৰবোৰত, সেইটো আমি সকলোৱে জানো। তো সেইটো কাৰণে মানে কি কৰিছোঁ, উখোৱা চাউল কেইটামান দোকানৰ পৰাই কিনি আনি ঘৰতে জলপানৰ যোগাৰ কৰিছোঁ। যিহেতু ভোগালী বিহু জলপানৰ যোগাৰ লাগেই, সেইটো কাৰণে মানে আমি ঘৰতে কৰিছোঁ জলপান। এইফালে মায়ে ৰাস্তাত পূৰা পানী দি আছে দিছে। এইয়া মানে কি ৰাস্তা গোটেইখিনি খান্দিছে, চাইডে চাইডে পাইপ বহাইছে চৰকাৰৰ ফালৰ পৰা, যিটো ঘৰৰ পানী পাইপ আহে বিশুদ্ধ পানী। তো সেই পানীটোৰ কাৰণে মানে খান্দিছে যে ৰাস্তাবোৰ, বহুত বালি হৈছে, একদম ঘৰ দুৱাৰ বহুত লেতেৰা হৈছে, অত্যন্ত লেতেৰা হৈছে। মায়ে পৰা পানী দি আছে, চাইছে দেই, দেখিছে। এয়া নাৰিকল বৰ্তমান মই এতিয়া এফাল চুচি থৈছোঁ, আৰু এফাল চুচিবলৈ আছে, সেইখিনি চুচিম। এতিয়া এনেকৈ ঢাকি থৈ দিওঁ অলপ সময়, মানে খুব ভাগৰ লাগিছে, সেইটো কাৰণে এয়া গুড়খিনি অলপ মিহি মিহিকৈ কাটি থৈছোঁ, আৰু কাটিব লাগিব, অলপ ডাঙৰ ডাঙৰ টুকুৰা হৈও আছে। এয়া এইফালে এইটো বটলত অ'টছৰ বটল হয়, তাতে মানে অকণমান ঘৰৰ গাখীৰ দৈ ভৰোৱা হৈছে দেই, আমি ঘৰতে খাবলৈ মানে এই অকণমান আধা লিটাৰ বটলটোত ভৰোৱা হৈছে খাবৰ কাৰণে। যিহেতু ভোগালী বিহু মানে ভোগ কৰা বুলি কয় মানুহে, যাতে খুব খাব লাগে বা এনেকুৱা বুলি কিছুমান মানুহে কয় শুনিছোঁ। তথাপিতো মানে পিঠা পনাটো মানুহে বেছিকৈ বনায় যিহেতু, মই ভাবিছোঁ এইবাৰ তেল পিঠা, বৰপিঠা, বগা পিঠা আৰু চুঙা পিঠা, যিহেতু আমি চুঙা পিঠা বাঁহত চাউল ভৰাই যিটো পিঠা বনোৱা হয় চুঙা পিঠা বুলি কয়। আৰু বেলেগসকলেও হয়তো বেলেগ কিবা নাম দি ক'ব পাৰে, ক'বচোন বাৰু কোনে কি নাম দি চুঙাত চাউল ভৰাই পেলাই পিঠা বনোৱা হয়, ভাতৰ নিচিনা হয়, খালি বাঁহডালৰ নিচিনা গোলকৈ ওলায়। তো সেইটো বস্তু কোনে কেনেকৈ বনায় ক'বচোন বাৰু দেই। মই বনাম বাৰু, সেইটো উৰুকাৰ দিনা বনাম। মই মানে মাহঁতে বনাব, মই চুঙা পিঠাটো নবনাওঁ বাৰু, মায়ে দেউতাই বনাব, সেইটো দেখুৱাম বাৰু কেনেকৈ বনাওঁ। তেতিয়াহ'লে লাডুখিনিনো কেনেকৈ বনাওঁ দেখুৱাম বাৰু। অৱশ্যে সন্ধিয়া বনাম, সন্ধিয়া মানে প্ৰায় আবেলি 5-6মান বজাত বনাম। এতিয়া মানে খুব ভাগৰ লাগিছে, কাপোৰ ধুলোঁ, অলপমান কৰাই গুড়ি জলপান খুন্দা হ'ল, এতিয়া নাৰিকল চুচিলোঁ। ঘৰৰ কামটোতো জানেই বহুত কাম থাকে, তো সেইখিনি কৰি মেলি এতিয়া অলপ ভাগৰ লাগিছে, অলপ ৰেষ্ট লওঁ, হয় নহয়। কামৰ মাজততো
দেহাৰো চিন্তা কৰিব লাগিব, অলপ ৰেষ্ট ল'ব লাগিব। তো এতিয়া অকণমান ৰেষ্ট লওঁ আৰু সন্ধিয়া তেনেহ'লে দেখুৱাম লাডু কেনেকৈ বনাওঁ, ঠিক আছে। সন্ধিয়া সময়ত নাৰিকলৰ লাডু বনাম গুড়েদি। এতিয়া নাৰিকলখিনি চুচা হৈ গ'ল, মই অলপ সময় ভাগৰ মাৰিলোঁ, সেই তেতিয়া মায়ে মানে নাৰিকলখিনি পূৰা চুচি ল'লে। এয়া নাৰিকল চুচা হৈ গ'ল। 3টা নাৰিকল লৈছোঁ, অলপ ডাঙৰ চাইজৰ হৈছে 2টা, আৰু এটা আছিল সৰু চাইজৰ। 3টা নাৰিকল টোটেল। আৰু গুড় লৈছোঁ প্ৰায় এপোৱামান হ'ব, প্ৰায় এপোৱাই গুড় হ'ব। অলপ অলপ কুটি লৈছোঁ, যিহেতু ভাজোঁতে গলিবই বাৰু, তথাপিতো অলপ কুটি লৈছোঁ যাতে সোনকালে গলে আৰু নাৰিকলৰ লগত ধুনীয়াকৈ মিহলি হৈ যায়। তো তেনেহ'লে ব'লক লাডুনো কেনেকৈ বনাওঁ চাওঁ। দেউতাই এইফালে ধুনীয়াকৈ জুইকুৰা জ্বলাই দিছে। এতিয়া লাহেকৈ কেৰাহীটো বহাই দিলোঁ। এইফালে গুড় আৰু নাৰিকল আনি ৰেডি কৰি থৈছোঁ, এতিয়া ভাজিম আৰু দেই। কেৰাহীটো গৰম হৈছে, এতিয়া ধুনীয়াকৈ গুড়খিনি আৰু যিখিনি নাৰিকলৰ গুড়া আছিলে সেইখিনি ধুনীয়াকৈ মিহলাই দিলোঁ। এয়া প্ৰায় অলপ টাইম ভাজিব লাগিব, গুড়খিনি মিহলি হৈ যোৱালৈকে। অলপ জুইডাল কমাই দিছোঁ কাৰণ যাতে নাৰিকলটো লাগি নাযায়, যাতে গুড়টো ধুনীয়াকৈ গলি পেলাই গুড়ৰ যিটো পাকটো উঠে, সেই পাকটো যিমান ধুনীয়াকৈ উঠিব নাৰিকলৰ লাডুটো যিমান ধুনীয়াকৈ উঠিব, মানে খাবলৈ ভাল হ'ব, টান হ'ব আৰু লাডুটো। চাওক ধুনীয়াকৈ ইয়াত গুড়খিনি এয়া মিহলি হৈ গ'ল, গুড়ৰ চকৰা নাই ইয়াতে, গুড়খিনি ভাঙি গলি গৈছে। ধুনীয়াকৈ গলি গৈছে। অকণমান ধোঁৱা ধোঁৱা টাইপৰ হৈ আছে কাৰণ জুইডাল মই কমাই দিছোঁ, সেইকাৰণে অকণমান ধোঁৱা ধোঁৱা হৈ আছে। হয়তো আপোনালোকে দেখাত অকণমান বেয়া পাব পাৰে। জুইডাল বেছিকৈ দিলে মানে কি হ'ব, লাগি ধৰিব, কেৰাহীটো বেছিকৈ গৰম হৈ গ'লে লাগি ধৰিব, সেইটো কাৰণে অলপ কমাই দিছোঁ। যিটো ফৰফৰীয়া আছিলে সেইটো এতিয়া ফৰফৰীয়াটো আঁতৰি কিনি অলপ চিপচিপা টাইপৰ হৈ গৈছে। ইয়াত মানে হৈছেগৈ আৰু ভাজা, আৰু অকণমান ভাজিব লাগিব, প্ৰায় 20 মিনিটমান ভাজিব লাগে। কিন্তু জুইটো বেছিকৈ নল'ব, মই ইয়াত বাহিৰত জ্বলাই লৈছোঁ অকণ কৰি। জুইডাল অকণমানকৈ জ্বলাই লৈছোঁ যাতে নাৰিকলখিনি কেৰাহীত লাগি নধৰে। চাইছে অকণকৈ লাগি ধৰা নিচিনা হৈছে, মানে আঠাটো হৈছে নাৰিকল ভজা। এতিয়া আপোনালোকে কেৰাহীত থৈও লাডুটো বনাব পাৰে, জুইৰ পৰা নমাই ল'ব খালী কেৰাহীটো। নাৰিকলখিনি ভজা হৈ গ'ল, এতিয়া কাঢ়ি আনিছোঁ মই কাঁহী আনি পেলাইও বনাব পাৰে আপোনালোকে, কেৰাহীত থৈও বনাব পাৰে, কাঁহীত লৈও বনাব পাৰে। খালী চাব যাতে নাৰিকলটো অলপ টিপিলে আঠা আঠা নিচিনা হয়, মানে লাডুটো যাতে উঠে তেনেকুৱা হয়, তেনেকুৱাকৈ ভাজিব। বেছি শুকুৱাই নেপেলাব, ফৰফৰীয়া হৈ গ'লে লাডুটো ভালকৈ নুঠিব। চেনিয়ে নাৰিকল লাডু যেনেকুৱা ঠিক তেনেকুৱাই বনাব লাগে। গৰমে গৰমে বনালে নাৰিকলটো বেছি ছফ্ট হ'ব, মানে দেখাত ওপৰৰ পৰা প্লেইন হ'ব, দেখি ভাল হ'ব। বেছি শুকাই গ'লে টান হৈ যাব, টান হৈ গ'লে লাডুটো গোল কৰাত অলপ টাইট হ'ব, টাইট হৈ গ'লে আপোনালোকৰ দখৰা দখি নিচিনা হ'ব, লাডুটো দেখিবলৈ ভাল নহ'ব। সেইটো কাৰণে এইখিনি
লাডুকেইটা সৰু সৰু কৰা নাই, অকণমান ডাঙৰ চাইজৰ কৰিছোঁ। দুইজনীয়ে বটিলোঁ, মায়ে মই মিলি দুইজনীয়ে। এয়া ঠাণ্ডা হৈ গ'ল। মায়ে এতিয়া ধুনীয়াকৈ বটিবলৈ আহিছে। চাওঁ মা, হৈছেনে কৈ দিয়ক আকৌ। হৈছে ধুনীয়া হৈছে। হৈছে ন, এনেকৈ বটিব। বেছি যদি আপোনালোকেও এনেকৈ যদি কোনোবাই বনাব পাৰে, বনাই পেলাই ক'ব কেনেকুৱা লাগিলে, খাই চাব কেনেকুৱা লাগিছে। হয়তো কোনোবাই খাবও পাৰে। ধুনীয়া হৈছে লাডুকেইটা, মোৰ কাৰণেতো ভাল হৈছে বাৰু। আপোনালোকে ক'ব কেনেকুৱা পালে, ভাল হৈছে নে বেয়া হৈছে আপোনালোকে ক'ব। আশা কৰিছোঁ ভাল পাব, আৰু আশাও কৰিছোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থাকিব চেনেলটো। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। লগতে দুখন ফটোও দি দিছোঁ, নাৰিকল লাডুখিনিৰ সৈতে উঠা ফটো দুখন। ভাল লাগিছে যদি ক'ব। ধন্যবাদ।